নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ভয়ংকৰ সংকটৰ সন্মুখীন। 28 এপ্ৰিলত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। ভয়ংকৰ আৰ্থিক সংকটত অসম চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক ধন বিলাই সৰ্বস্বান্ত চৰকাৰ। পুঁজিৰ অভাৱত স্তব্ধ হৈ পৰিছে চৰকাৰী বিভাগসমূহৰ নিয়মীয়া কাম কাজ। পুঁজিৰ নাটনিৰ বাবে মহানগৰীৰ নলা নৰ্দমাৰ বোকা নিষ্কাশনৰ বাবে নিবিদা আহ্বান কৰিও কৰিব লগা হ'ল বাতিল। 17 এপ্ৰিলত লোক নিৰ্মাণ বিভাগে জাৰি কৰিছিল নিবিদাৰ জাননী। ইফালে ৰাজ্যৰ বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ পুনৰ ঋণ ল'বলৈ সাজু ৰাজ্য চৰকাৰ। 28 এপ্ৰিলত পুনৰ 1000 কোটি ঋণ ল'ব চৰকাৰে। 20 বছৰৰ বাবে চৰকাৰী বন্ধ বন্ধকত থৈ এই ঋণ ল'ব চৰকাৰে। ইতিমধ্যে ঋণৰ বাবে 24 এপ্ৰিলত ৰিজাৰ্ভ বেংকত প্ৰস্তাৱ দাখিল ৰাজ্যৰ বিত্ত বিভাগৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, মোৰ বিৰুদ্ধে 36টা গোচৰ, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ শূন্য। মমতা বেনাৰ্জীক ঠগহৰকা ৰাহুল গান্ধীৰ। মোৰ বিৰুদ্ধে 36টা গোচৰ তৰিছিল বিজেপিয়ে, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ শূন্য। মমতা বেনাৰ্জীৰ আছে বিজেপি প্ৰীতি। বিজেপিৰ বিৰুদ্ধে সদায় নৰম মমতা বেনাৰ্জী। বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ কাজিয়া এখন নাটক। মোদী চৰকাৰে মোৰ বিৰুদ্ধে 36টা গোচৰ দিছিল। ইডিয়ে মোক 55 ঘণ্টা জেৰা সোধা পোছা কৰিছিল, কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটা গোচৰ নাই। বিজেপিৰ বিৰুদ্ধে পোনপটীয়া যুঁজ লগা নাই মমতা বেনাৰ্জীয়ে। মোদীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটা শব্দ বেয়াকৈ নকয়। বিজেপিৰ বিৰুদ্ধে কেৱল কংগ্ৰেছেহে যুঁজিছে। কংগ্ৰেছে দেশৰ সংবিধান ৰক্ষাৰ বাবে যুঁজি আছে। RSS আৰু বিজেপিয়ে সমগ্ৰ দেশত হিংসা বিয়পাই আছে, কিন্তু কংগ্ৰেছে হিংসাৰ ঠাইত প্ৰেমৰ দোকান খুলিছে। মমতা বেনাৰ্জীক ঠকা সৰকা ৰাহুল গান্ধীৰ। বন্ধুসকলে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে পুলিচ ইউনিফৰ্মত চেলফি মৰা ৰীল বনোৱা নিষিদ্ধ কৰা হৈছে, অন্যথাই হেৰুৱাব লাগিব চৰকাৰী চাকৰি। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে ৰীল বনালে চাকৰি হেৰুৱাব লাগিব। কৰ্তব্যৰ সময়ত কপালত ফুট ল'বলৈ নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীক লৈ আহি গ'ল নতুন SOP। কৰ্তব্যৰ সময়ত কপালত ফুট ল'ব নোৱাৰিব আৰক্ষীয়ে। যদি ফুট লয় 1 ছেকেণ্ডৰ বাবে লগাই মচি পেলাব লাগিব। ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক। ইউনিফৰ্ম পিন্ধি 10টা আঙুলিত আঙুঠি পিন্ধিব নোৱাৰিব। কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ লগাব নোৱাৰিব। সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি কোনো প্ৰচাৰত ভাগ ল'ব নোৱাৰিব। ছ'চিয়েল মিডিয়া চলাওঁতে নীতি নিয়ম মানিব লাগিব। নিজৰ প্ৰচাৰৰ বাবে আৰক্ষীৰ ইউনিফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব। ঘোষণা বিহাৰ আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰৰ। বন্ধুসকল, এই মুহূৰ্তত বতৰক লৈ আহি পৰিছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান, আহি আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজ্যজুৰি জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। 28 এপ্ৰিল পৰ্যন্ত অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। ধুমুহা শিলাবৃষ্টিৰ আগজাননী। বিজুলী আৰু ঢেৰেকনিৰ তীব্ৰ আশংকা আছে। অৰেঞ্জ এলাৰ্টৰ পাছতে লাগিছে এতিয়া হাহাকাৰ পৰিৱেশ। বিজুলী যোগান ব্যাহত হোৱাৰ সম্ভাৱনা আছে। অহা 24 ঘণ্টা ধুমুহা আৰু প্ৰবল শিলাবৃষ্টিৰ সম্ভাৱনা আছে। জৰুৰী কাম নহ'লে ঘৰৰ পৰা নোলাবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। নদী কাষৰীয়া লোকক বিশেষ সাৱধানতা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। বন্ধুসকলে আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আসন এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। আনুষ্ঠানিকভাৱে ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। মই মুখ্যমন্ত্ৰীৰ চকী এৰি দিম। মই পদত্যাগ কৰিবলৈ সাজু আছোঁ, কিন্তু অসমৰ ডিটেনশ্যন কেম্পত এটা হিন্দু বঙালী দেখুৱাই দিয়ক। হিন্দু বঙালী যদি ডিটেনশ্যন কেম্পত আছে, মই পদত্যাগ কৰিম। মুখ্যমন্ত্ৰী পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে মৃত্যুৰ মুখৰ পৰা প্ৰাণ ৰক্ষা। আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈ লক্ষ্য কৰি গুলীবৰ্ষণ অচিনাকি লোকৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। প্ৰথমতেই প্ৰাণ ৰক্ষা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ডনাল্ড ট্ৰাম্পলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ দুৰ্বৃত্তৰ। ডিনাৰ কৰি থকা অৱস্থাত ডনাল্ড ট্ৰাম্পক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ দুৰ্বৃত্তৰ। ৱাশ্বিংটন হিলটন হোটেলত এই চাঞ্চল্যকৰ ঘটনা।
দুৰ্বৃত্তই 6 ৰাউণ্ডলৈ গুলী চলাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক লক্ষ্য কৰি সাংবাদিক সৈতে হোটেলখনত এক ভোজন মেলাত অংশ লৈছিল ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পৰ সৈতে উপস্থিত আছিল পত্নী মেলানিয়া ট্ৰাম্প। হোটেলখনত উপস্থিত আছিল উপৰাষ্ট্ৰপতি জে.ডি. ভান্স। গুলীৰ শব্দ শুনি টেবুলৰ তলত সোমাই যায় ডোনাল্ড ট্ৰাম্প। ঘটনাৰ সন্দৰ্ভত এজনক আটক আৰক্ষীৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পশ্চিমবংগত ধন বিলাবলৈ গৈ ধৰা পৰিল অসম বিজেপিৰ উপসভাপতি। আৰু এই সন্দৰ্ভত সবিশেষটো চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। পশ্চিমবংগত ধন বিলাবলৈ গৈ ধৰা পৰিল অসমৰ বিজেপি নেতা। ধনসহ অসমৰ বিজেপি উপসভাপতি অশোক ভট্টাচাৰ্য ধৰা পৰাৰ অভিযোগ। আৰক্ষীৰ উদ্ধাৰ কৰে 2 লাখৰো অধিক ধন। হুগলী আৰক্ষী 3জনকৈ বিজেপি নেতাক আটক কৰা বুলি দাবী তৃণমূল কংগ্ৰেছৰ। ঘটনাক লৈ সংবাদমেল সম্বোধন তৃণমূল কংগ্ৰেছৰ। পশ্চিমবংগ আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান তৃণমূল কংগ্ৰেছৰ। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে ইৰাণে দিলে ৰেড লাইনৰ সতৰ্কবাণী। ডোনাল্ড ট্ৰাম্পৰ ৰঙা চকুৱে নিদিলে কামত। এইবাৰ ডোনাল্ড ট্ৰাম্পক বিপদ নিশ্চিত। ডোনাল্ড ট্ৰাম্পলৈ ইৰাণে প্ৰেৰণ কৰিলে ৰেড লাইনৰ সতৰ্কবাণী। চৰ্ত নামানিলেই ডোনাল্ড ট্ৰাম্পৰ পতন নিশ্চিত বুলি ইৰাণৰ সকিয়নি। পাকিস্তানৰ জৰিয়তে ট্ৰাম্পলৈ বিশেষ বাৰ্তা ইৰাণৰ। এই বাৰ্তাই অন্তিমটো বাৰ্তা বুলি ঘোষণা কৰি ইৰাণে প্ৰেৰণ কৰিলে এই বাৰ্তা। এই ৰেড লাইনত আছে আলোচনাৰ স্পষ্ট সীমা আৰু ইৰাণৰ সকলো চৰ্ত। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰঘাৰ্চিয়ে ইছলামাবাদ ভ্ৰমণৰ সময়তে পাকিস্তানক জনালে ইৰাণৰ স্থিতি। পাৰমাণৱিক শক্তিক হৰমুজ প্ৰণালীক লৈ সলনি নহয় ইৰাণৰ স্থিতি। শক্তি বৰ্তাই ৰখাটো ইৰাণে বিচাৰিলেও কোনো শক্তিৰে হেঁচাত ইৰাণে নকৰে বুজাবুজি। পাৰমাণৱিক ইছ্যু আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত ইৰাণে পুনৰ নিৰ্ধাৰণ কৰিলে নিৰ্দিষ্ট সীমা। এই সীমা অতিক্ৰম কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি ডোনাল্ড ট্ৰাম্পলৈ শেষ সকিয়নি ইৰাণৰ। ইছলামাবাদ এই মন্তব্যৰ পিছতে মস্কোত উপস্থিত ইৰাণৰ বৈদেশিক মন্ত্ৰী। যিকোনো পৰ্যায়ত শান্তি আলোচনাৰ আশাৰে ইৰাণে বিচাৰিছে আন দেশৰ পৰামৰ্শ। 2 দেশৰ মাজৰ মধ্যস্থতাকাৰীয়ে ইৰাণৰ চৰ্তসহ আগত ৰাখি শান্তি আলোচনা সম্পন্ন কৰিব বুলি আশা কৰি মস্কোত আব্বাছ আৰঘাৰ্চি। লোকসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মাজত মাত্ৰ কেইটামান ঘণ্টা সাজু হওক প্ৰতিগৰাকী উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী। কাইলৈ পুৱা 10 বজাৰ লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মনত ৰাখক এইকেইটা ৱেবছাইট ahscc.assam.gov.in অথবা results.assam.nic.in। 28 এপ্ৰিলৰ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এক্স হেণ্ডেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এই ঘোষণা। প্ৰতিগৰাকী শিক্ষাৰ্থীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাজু হৈ থাকক প্ৰতিগৰাকী উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আকমল হুছেইন আৰু ৰাহুল আলমৰ সৈতে শোকাবহ ঘটনা। কাছাৰত কান্দোনৰ ৰোল। আৰু এই সন্দৰ্ভত সবিশেষটো চাওঁ আহক। আকমল হুছেইন আৰু ৰাহুল আলমৰ সৈতে শোকাবহ ঘটনা। মিজোৰামৰ চাইটৱাল জিলাৰ কাইফাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই কেইবা ফুট গভীৰ দ খাৱৈত বাগৰি পৰিল আদা ভৰ্তি ট্ৰাক। আদা ভৰ্তি ট্ৰাক লৈ মিজোৰামৰ পৰা শিলচৰ অভিমুখী অহাৰ পথত অঘটন। থিতাতে নিহত কাছাৰৰ ধুলাই খুচৰীয়াৰ আকমল হুছেইন আৰু ৰাহুল আলম। ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।